কেতিয়াবা নিজৰ একাউণ্টত থকা বেংকৰ বেলেন্স চেক কৰিবলৈ বেংকলৈ গৈ বা এটিএমলৈ গৈ সময় নষ্ট কৰাৰ লগতে মুটো নষ্ট কৰিবলগীয়া হয় কিন্তু আপুনি অতি সহজতে ঘৰতে থাকি এই সকলোখিনি কাম কৰিব পাৰে আপোনাৰ বেংক বেলেন্স চেক কৰাৰ উপৰিও আপোনাৰ বেংকত কিমান টকা সোমাইছে কিমান টকা উলিয়াইছে কেতিয়া কিমান খৰচ কৰিছে সকলোবোৰ প্ৰয়োজন সাপেক্ষে আপুনি বেংক ষ্টেটমেন্টটো ডাউনলোড কৰিব পাৰে এই সকলোখিনি কথা মই আপোনাক এই ভিডিঅ'তে জনাই আছো মই অনুপম আৰু আপুনি চাই আছে অসমীয়া ইউটিউব চেনেল সন্ধান যিকোনো বেংকৰ বেলেন্স চেক কৰিবলৈ বা পাসবুকখন চাবলৈ প্ৰথমে আপুনি প্লে ষ্ট'ৰ ওপেন কৰি এম পাসবুক টাইপ কৰক এম পাসবুক টাইপ কৰাৰ লগে লগে আপুনি ইয়াত সকলো বেংকৰ লিষ্ট দেখিবলৈ পাব ইয়াত আপোনাৰ যিটো বেংকত একাউণ্ট আছে সেই বেংকৰ এপটো ডাউনলোড কৰি ইনষ্টল কৰি লওক SBI বাদ দি প্ৰায় সকলো বেংকৰ এপ ব্যৱহাৰ কৰাৰ প্ৰক্ৰিয়াটো প্ৰায় একেই এতিয়া মই ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ এপটো ডাউনলোড কৰি ইনষ্টল কৰি ল'ম এতিয়া ইয়াত ক্লিক কৰি এপটো ওপেন কৰি লওঁ এতিয়া আপুনি ইয়াত ক্লিক কৰি নিজৰ ভাষাটো সিলেক্ট কৰি ল'ব পাৰে এতিয়া আমি ইয়াত ক্লিক কৰি এগ্ৰি কৰি ইয়াত এলাউ কৰি দিম এতিয়া ইয়াত প্ৰথমবাৰৰ বাবে লগ ইন কৰিবলৈ কাস্টমাৰ আইডি নাইবা একাউণ্ট নাম্বাৰ বিচাৰিছে বেংক বিশেষে ইয়াত CIF নাম্বাৰো বিচৰা দেখা যায় এই সকলোবোৰ আপুনি আপোনাৰ পাসবুকখনৰ ফ্ৰণ্ট পেজত পাই যাব ইয়াত মই SC নম্বৰ আৰু তলত ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ মানে যেটো মোবাইল নাম্বাৰ বেংকৰ পাসবুকৰ লগত সংলগ্ন হৈ আছে বা বেংকত দিয়া আছে সেই নাম্বাৰটো ইয়াত এন্টাৰ কৰি প্ৰসিডত ক্লিক কৰি দিছো এতিয়া ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটোলৈ এটা OTP আহিব মোৰ OTP টো আহিছে ইয়াত আপোনালোকে দেখা পাইছে এতিয়া OTP টো ইয়াত ফিল আপ কৰি দিম আৰু সাবমিটত ক্লিক কৰি দিম এতিয়া ইয়াত চাওক 4 ডিজিট এমপিন দিবলৈ কৈছে আপুনি এই এপটো ব্যৱহাৰ কৰিবলৈ এটা এমপিন বনাব লাগিব এমপিন বনাবলৈ এনেকুৱা চাৰিটা নাম্বাৰ ব্যৱহাৰ কৰিব যেটো আপোনাৰ মনত থাকে প্ৰতিবাৰ আপুনি এই এপটো ব্যৱহাৰ কৰিবলৈ এই এমপিনটোৰ দৰকাৰ হ'ব আপুনি এমপিনটো এন্টাৰ কৰিলেহে আপোনাক এপটোৰ ভিতৰলৈ সোমাবলৈ দিব এতিয়া ইয়াত চাৰিটা নাম্বাৰৰ এটা এমপিন বনাই ইয়াত ক্লিক কৰি দিওঁ এতিয়া ইয়াত পিন নাম্বাৰটো কনফাৰ্ম কৰিব কৈছে এতিয়া ইয়াত আকৌ পিন নাম্বাৰটো লিখি দিওঁ আৰু ইয়াত সাবমিটত ক্লিক কৰি দিওঁ ইউজাৰ সাকসেসফুলি ৰেজিষ্টাৰ্ড প্লিজ লগ ইন ইউজিং নিউ এমপিন ওকে ইয়াত ক্লিক কৰি দিম এতিয়া ইয়াত চাৰিটা নম্বৰৰ এমপিনটো এন্টাৰ কৰি দিম আৰু লগ ইনত ক্লিক কৰি দিম এতিয়া চাওক আপোনাৰ নামৰ হৈতে একাউণ্টটো খোল খাই গৈছে লগতে একাউণ্টত কিমান বেলেন্স আছে দেখা গৈছে এতিয়া চাওক ইয়াত আপুনি কেইবাটাও অপচন দেখিবলৈ পাইছে পাসবুকত ক্লিক কৰাৰ লগে লগে একাউণ্ট হোল্ডাৰৰ সকলোখিনি ডিটেইলছ দেখা গৈছে এতিয়া তলত এই পাসবুকৰ চিনটোত ক্লিক কৰি দিম এতিয়া চাওক কেতিয়া কিমান জমা হৈছে কেতিয়া কিমান উলিয়াইছো সকলোবোৰ চাব পাৰিম ইয়াত দেখা পোৱা অপচনবোৰৰ ভিতৰত পাসবুকৰ বাহিৰেও পাৰ্সোনেল লেজাৰ একাউণ্ট ষ্টেটমেন্ট ইউজাৰ প্ৰফাইল চেঞ্জ এমপিন সেটিংস এই সকলোবোৰ অপচন আপুনি আপোনাৰ প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব পাৰিব যদি আপুনি আপোনাৰ বেংকৰ এপ্লিকেশনটো ডাউনলোড কৰি এক্টিভ কৰাত কিবা অসুবিধাৰ সন্মুখীন হৈছে তেন্তে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব মই আপোনাক যিমান পাৰি সহায় কৰিবলৈ চেষ্টা কৰিম লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব ভিডিঅটো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ